অসমৰে চোতালত ৰ'দ কাছলি কাৰে নোলাৱনি সেন্দুৰী মুখনি জিলে মিলাই। দিলীপ শৰ্মাক সশ্ৰদ্ধ স্মৰণ কৰি এইবাৰ আমাক কিছু কথা ক'ব কবি গীতিকাৰ কীৰ্তি কমল ভূঞাই। আজি বিশিষ্ট সংগীতকাৰ সুগায়ক তথা গণশিল্পী দিলীপ শৰ্মাদেৱৰ দ্বাদশ বাৰ্ষিক মৃত্যুতিথি। এই উপলক্ষত মই তেখেতৰ পুণ্যস্মৃতিত মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। শ্ৰদ্ধেয় দিলীপ শৰ্মাদেৱ আছিল সেই বিশেষ প্ৰজন্মৰ প্ৰতিনিধি যি প্ৰজন্মই দেশে স্বাধীনতা লাভ কৰিবৰ উষালগ্নত যৌৱনৰ মাজমজিয়াত ভৰি থোৱাৰ সৌভাগ্য লভিছিল। দিলীপ শৰ্মাদেৱৰ ক্ষেত্ৰত এইখিনিতে আৰু এটি ব্যতিক্ৰম আছিল। তেখেত যে সেই সময়ত শাৰীৰিকভাৱে এগৰাকী সফল ডেকাই আছিল তেনে নহয়, তেখেত আছিল এগৰাকী সংবেদনশীল শিল্পী আৰু স্বদেশানুৰাগী। তেখেতৰ ব্যক্তিত্বৰ এই দুটি বৈশিষ্ট্যই তেখেতক ওৰে জীৱনে বাট দেখুৱাই নিছিল। প্ৰসংগতঃ অৱশ্য উল্লেখ্য যে দিলীপ শৰ্মাদেৱৰ যদিও অসমৰ পাঠশালাৰ বামুণকুচিত জন্ম হৈছিল, তেখেত ডাঙৰ দীঘল হৈছিল কলিকাতাত, য'ত তেখেতৰ পিতৃ ডাক্তৰ দীননাথ শৰ্মাদেৱে সেই সময়ত কালজয়ী অসমীয়া আলোচনী আবাহনৰ সম্পাদনা সম্পন্ন কৰি আছিল। দিলীপ শৰ্মাদেৱৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষাও কলিকাতাতে সম্পন্ন হৈছিল আৰু তেখেতে তেতিয়াই তাত অসমীয়া সংগীত জগতৰ দিগ্গজ জ্যোতিপ্ৰসাদ আগৰৱালা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস প্ৰমুখ্য ব্যক্তিসকলক লগ পাইছিল আৰু তেখেতসকলৰ অনুপ্ৰেৰণাতে আৰু প্ৰশিক্ষণতে তেখেতে অসমীয়া গীত মাত শিকিছিল। তেখেতে 16 বছৰ বয়সতে 1942 চনত গ্ৰামোফোন কোম্পানীত গীত ৰেকৰ্ড কৰিছিল আৰু দ্বিতীয়তে কলিকতা অনাতাঁৰ কেন্দ্ৰত 1943 চনত আৰম্ভ হোৱা আধা ঘণ্টীয়া অসমীয়া অনুষ্ঠানত তেখেতে গীত পৰিৱেশন কৰিছিল। 1950 চনমানত দিলীপ শৰ্মাদেৱ অসমলৈ আহে আৰু অসমত আহি ইয়াত গণনাট্য সংঘৰ সৈতে তেখেত যুক্ত হৈ পৰে। দিলীপ শৰ্মাদেৱ আছিল সহজ সৰল জীৱন যাপন কৰা এগৰাকী ব্যক্তি। শিল্পী হিচাপে গ্লেমাৰৰ প্ৰতি তেখেতৰ কোনো দুৰ্বলতা নাছিল আকৰ্ষণ। তেখেতে ৰাইজৰ মাজৰ এজন হৈ গীত মাত গাবলৈ ভাল পাইছিল। ৰাইজৰ মাজৰ এজন হৈ তেখেতে যিকোনো পৰিৱেশতে যেতিয়াই প্ৰয়োজন হয় গীত গাবলৈ কুণ্ঠাবোধ কৰা নাছিল। আজি দিলীপ শৰ্মাদেৱৰ মৃত্যুতিথিত এইখিনিকে কৈ মই তেখেতৰ প্ৰতি মোৰ পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। দিলীপ শৰ্মাদেৱ অমৰ হওক। ধন্যবাদ।